हेलो बंधुসকল মই পূজা তামিৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। প্ৰথমে মোৰ বন্ধু বান্ধৱীলৈ আজি বিশ্বকৰ্মা পূজা হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছো। আৰু এতিয়া ৰাতিপুৱাইছে মই গা পা ধুই আজৰি হৈছো। আমাৰ ঘৰত বিশ্বকৰ্মা পূজাৰ নিয়মটো কৰা হ'ল আৰু মোক এতিয়া নিমন্ত্ৰণ কৰিছে আমাৰ ঘৰৰ ওচৰৰ পূজালে। তো তাৰ পূজালৈ যাওঁ বলক। মই ওলাই মেলি লৈছোঁ, তাৰপৰা আপোনাক পূজা ভাগলৈ লৈ যাম দেই। এতিয়া মই আহি দাদাৰ ঘৰত উপস্থিত হৈছোঁহি আৰু আহি পোনপ্ৰথমে মই পূজাস্থলীলৈ আহিছোঁ। পূজা য'ত মানে হেৰি কৰি আছে তাৰ ঠাইলৈ আহিছোঁ আৰু চাওকচোন ইমান ধুনীয়াকৈ পূজাৰ থলীভাগ সজাইছে না, মনটো পূৰা পবিত্ৰ লাগি গৈছে। আহি ইমান ধুনীয়াকৈ সকলোখিনি সজাইছে। চব আপোনালোকক সম্পূৰ্ণকৈ দেখুৱাইছোঁ। গোটেইখিনি চাওকচোন ইমান ধুনীয়াকৈ সজাইছে, পূৰা মনটো ভৰি গৈছে আৰু। जय श्री विश्वकर्मा सकल सृष्टि के कर्ता रक्षक स्तुति धर्मा। ओम जय श्री विश्वकर्मा प्रभु जय श्री विश्वकर्मा सकल सृष्टि के कर्ता रक्षक स्तुति धर्मा। ओम जय श्री विश्वकर्मा प्रभु जय श्री विश्वकर्मा सकल सृष्टि के कर्ता रक्षक स्तुति धर्मा। প্ৰথমে আমাৰ চিনাকি কৰি দিছোঁ। এতিয়া মই দাদা ল'ৰা গলমূলৰ নামটো কি আছিলে বেষ্টা কৈ দিয়া নামটো দাদা। দেৱাশীষ দত্ত। কোন ক্লাছ? ফ'ৰত পঢ়ি আছে। আৰু আজি পূজা পাতিলা কেনেকৈ পাতিলা কোৱা, কি কৰিলা? দাদা যি কৰিলে আৰু খোৱা বোৱা কি খোৱালা দেখুৱাই দিছোঁ চব আপোনালোকে কি খুৱাইছে। এয়া আপোনাৰ জুচ, বুনিয়া ভুজিয়া, মিঠাই, নিমকি, আপেল, আলু ঢেৰ আৰু ঢেৰ খাব দিছে। খাইছে কি হ'ব কিমান খাই ফুৰিছা এইটো কোৱাচোন মোকো যে কথা যে কৈছে তই নিজে যিহেতু আমাৰ পেটুৱা মহাশয়। এয়া মই যাবলৈ আহিছোঁ। আমি মিঠা ক'ত যাম এতিয়া? মিঠা কেনিবা যাম, মিঠা আকৌ পূজা খাবলৈকে যাম। এতিয়া পূজা খাবলৈ বেলেগকৈ মানুহ যাম গৈ আছে আৰু লগত এইজন গৈছে, এইজন গৈ আছে। এইজন বিজি মানুহ ওলাই ভিডিঅ'খিনি উলিয়াইছোঁ আৰু লাহে ধীৰে। এইজন তাহাঁতৰ লগতে ফুৰিবলৈ যোৱা কথা আছিলে কিন্তু যোৱা নহ'লে। মোলৈ ফোন আহিলে আৰু মই এটা বেলেগ ঠাইলৈ গুচি আহিলোঁ। চাওকচোন এইটো আমাৰ গাঁৱৰ ৰাস্তা, কেনেকুৱা সৰু ৰাস্তা, একদম অকণমানি আলি, গৈ ভাল লাগে দেই এনেকুৱা ৰাস্তা। ইমান সৰু ৰাস্তা চাওকচোন, ইমান অকণি ৰাস্তা, সৰু ৰাস্তা গৈ আছোঁ চাওক ভালো লাগে পৰিৱেশটো। একদম ধুনীয়া ফুল ফুলি থাকে। গোটেই পৰিৱেশটো দেখিও মৰম লাগে। চাওক গোটেইটো সেউজীয়া চাওক কি ধুনীয়া ৰাস্তা, কি পৰিৱেশ। গৈ আছোঁ অকলে বা ঘৰলৈ, গোটেই লুংলুঙীয়া হাবি। ভয় লাগিছে বা ঘৰলৈ। মানে কি বিশ্বকৰ্মা পূজা পাতিছে বাহঁতৰ ঘৰত ডাঙৰকৈ পাতে, তাহাঁতৰ ঘৰত গাড়ী গোৱা আছে। দেখুৱাম আপোনালোকে গৈ লওক প্ৰথমে, তাৰপৰা দেখুৱাম বা ঘৰৰ পৰিৱেশ কেনেকুৱা কি হয়। তো গোটেই চক হাবি গোটেই গৈ আছোঁ বা ঘৰলৈ। এইটো ৰাস্তা ইমান হাবি ৰাস্তা, লুংলুঙীয়া বাট। ইফালে গৈ এতিয়া মই বা ঘৰলৈ পামগৈ। ৰ'ব মই গৈ লওঁ প্ৰথমতে দেই। সেই ভগৱান ক'ত সোমাই গ'লোহি, গোটেইখন পানী। এতিয়া যাম কেনেকৈ পাৰ হৈ? উপায় নাই, পাৰটো হ'ব লাগিবই। যেন তেনে পাৰ হ'ব লাগিব। পাৰ হৈ গ'লোঁ। এতিয়া গৈ থাকোঁ। উঠিছোঁহি, এইটো পকা ৰাস্তাতে উঠিছোঁহি। ইফালে পকা ৰাস্তা পালেহি, ৰক্ষা দেই। মোৰ একদম অতি প্ৰিয় শিৱ মন্দিৰ হয়। এইভাগ একদম অতি প্ৰিয় শিৱ মন্দিৰ। ইয়ালৈ মই প্ৰত্যেক শিৱৰাত্ৰিতে আহোঁ। মোৰ বহুত মৰমৰ হয় বা শিৱ মন্দিৰ। আৰু এই ভাগত যিটো মনৰ কামনা কৰি মই প্ৰাৰ্থনা কৰোঁ, মোৰ সকলো প্ৰাৰ্থনা পূৰণ হয়। এই ভাগ
আৰু অৱশেষত পাইছোঁহি মই বাৰ ঘৰলৈ যোৱা পদূলিটো। বাৰ পদূলি মানে ইমান দীঘল চাওকচোন। পদূলিটো যদি ইমান দীঘল হয় মানে বাৰ পদূলি বহুত দীঘল। গাঁৱৰ ৰাস্তা হয়, বোকা পানী আছে, গাঁৱৰ ৰাস্তাটো বোকা পানী থাকিবই। আৰু এইটো বাৰ ঘৰলৈ গৈ থকা পদূলি হয়। আৰু এইখন পাম এতিয়া বাৰ ঘৰৰ গেটখন। ৰ'ব, এইটো বাৰ ঘৰত সোমাইছোঁ। এইটো বাৰ ঘৰত এইখন গাড়ী ৰখাই দিছে, বাহঁতৰ নিজৰ গাড়ী। সেইফালে ভঁৰাল এটা আছে, তাৰপিছত পাৰিলে দেখুৱাম বাৰু। আৰু এই মানুহ ধেৰ আছে যেন পাইছোঁ, চেনেলতে প্ৰমাণ মানুহ বহুত আছে বাহঁতৰ ঘৰত। এতিয়া ব'লকচোন বাৰু ভিতৰলৈ বাৰ ঘৰ সোমাই যাওঁ। এইজনী মোৰ ভাগিনজনী। কথা পাতা নেপাতা, কেলে নেপাতা? অঁ, কথা পাতা। এইটো হেল্ল' হেল্ল' কোৱা। অঁ দিলি কোনটা কোনটা কোনটা? সেইটো কোন? সেইটো কোন? চাইছা জুবি চাইছা জুবি চাইছা? এয়া বাঘৰ চাহ খাবলৈ দিছে, পায়স, ৰসগোল্লা আৰু নিমকি এইবোৰ ধেৰ দিছে। আৰু লগত কিবা কিবি দিছে, পানী দুনি দিছে, ধেৰ দিছে। যাওঁ দেই, বাই বাই টিকলি, বাই 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 দেই, যাওঁ দেই। আহি এক ঘৰ সোমাইছোঁহি, বাহঁতৰ পৰা ঘৰ পালোহি। আৰু এইটোৱে আছিলে আজি বিশ্বকৰ্মাৰ দিনটো। ক'ত গ'লোঁ, কেনেকৈ গ'লোঁ, কি কৰিলোঁ আপোনালোক সকলোক দেখুৱালোঁ। মাজে মাজে কিছুমান ক্লিপ বাৰু দেখুওৱা নহ'লে। তাৰপিছত মই পৰিলোঁ, একো নাই, পৰাৰ তাৰপিছত থাকি চলি যায়। আৰু আজি ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ। ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্টত প্লিজ জনাব। আৰু আপোনালোকে মৰম দিব, তেতিয়া আগবাঢ়িবলৈ অলপ সাহস পাওঁ। আৰু আজি ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ। সকলোকে গুড নাইট, শুভৰাত্ৰি।